নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শ্বৰ্ট ইনফৰ্মেটিভৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম জীৱ জন্তুৰ কিছু আচৰিত নজনা কথা। তেনে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে কেতিয়াবা নিশ্চয় দেখিছে জেঠীৰ নেজ কেতিয়াবা ছিগি যোৱা, কিন্তু কিয় জেঠীৰ নেজ ছিগি যায় আপোনালোকে জানেনে? বৈজ্ঞানিকসকলৰ মতে জেঠীৰ নেজডাল ইহঁতৰ এক ধৰণৰ প্ৰতিৰক্ষাৰ অংগ। জেঠীয়ে হেনো আত্মৰক্ষাৰ বাবে এনে কাম কৰে। জেঠী যেতিয়া শত্ৰুৰ মুখামুখি হ'বলগীয়া হয় তেতিয়া তাৰ নেজডাল আপোনা আপুনি সৰি পৰে। নেজৰ ছিগা টুকুৰাটো কেইবা ছেকেণ্ডমান ধৰি চটফটাই থাকে। শত্ৰুৱে নেজৰ টুকুৰাত লৈ লক্ষ্য কৰি থাকে। ইফালে জেঠীয়ে নেজডাল এৰি এতৰা নৰা ছিঙি পলায়। শত্ৰুৱে টলকিবই নোৱাৰে। বন্ধুসকল, জেঠীৰ নেজডাল কেতবোৰ সৰু সৰু হাড়েৰে গঠিত। হাড়বোৰ মিলিয়ে গঠিত হয় জেঠীৰ মেৰুদণ্ড নেজৰ অংশ। নেজৰ গুৰিত থকা হাড়বোৰৰ মাজত এনে কেইডোখৰমান হাড় আছে যাৰ মাজত একোটা সৰু ফাট থাকে। এই ফাটৰ অংশ ইমানেই থুনুকা হয় যে সামান্য চাবতেই এইবোৰ দুভাগ হৈ ভাগি যাব পাৰে। এই অংশৰ পিছলৈ তেজৰ চলাচলো নহয়, ইয়াৰ কোনো সংবেদনশীলতাও নাথাকে। এই ফাট থকা অংশৰ পৰা জেঠীৰ নেজ সৰি পৰে। ভয় খালে জেঠীৰ নেজৰ পেশীৰ চাপ পৰে, ফলত উক্ত ফাট থকা অংশৰ হাড় ভাগি দুভাগ হৈ যায় আৰু নেজো সৰি পৰে। ৰক্তনলীবোৰো এই অংশত বন্ধ হৈ থাকে, তাৰ বাবে ছিগিলেও তেজ নোলায়। বন্ধুসকল, জলহস্তীক নৈ ঘোঁৰা বুলি কিয় কোৱা হয় জানেনে? মই কৈছোঁ শুনক। জলহস্তী হ'ল পানীত বাস কৰা এবিধ স্তন্যপায়ী মেৰুদণ্ডী প্ৰাণী। দেখাত গড় যেন লগা, দেখাত গাহৰি যেনো লগা জলহস্তী ইংৰাজীত কোৱা হয় হেপোপটেমাছ বুলি। এই শব্দটোৰ অৰ্থ নৈ ঘোঁৰা। অৱশ্যে আকাৰত জলহস্তী ঘোঁৰাতকৈ ভালেখিনি ডাঙৰ, কিন্তু ইয়াৰ কাণ দুখন ঘোঁৰাৰ নিচিনা। নাকৰ ফুটা দুটাৰো ঘোঁৰাৰ নাকৰ লগত মিল আছে। সেয়েহে গ্ৰীকসকলে ইয়াৰ নাম দিছিল নৈ ঘোঁৰা। বন্ধুসকল, সাপে মুঠ ওলোৱা আমি সঘনে দেখি থাকোঁ, কিন্তু সাপে কিয় মুঠ ওলায় জানেনে? প্ৰায় সকলোবোৰ সৰীসৃপৰ দৰে সাপো দীঘলে বাঢ়ে। বাহনৰ লগে লগে সাপে মুঠ অৰ্থাৎ সাপৰ বাহিৰৰ ছাল সলাবলগীয়া হয়। পোৱালি সাপে অতি সঘনে মুঠ সলায়, যেনেদৰে সৰু ল'ৰাবোৰে সঘনে জোতা সলায় ঠিক তেনেদৰে। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে সাপৰ মুঠ সলোৱাৰ সময়কালো দীঘলীয়া হৈ থাকে। পোৱালি সাপে জন্মাৰ 2 দিনৰ ভিতৰতে প্ৰথমটো মুঠ সলায়, দ্বিতীয়বাৰ মুঠ সলায় জন্মৰ 7 দিনৰ পাছত আৰু তৃতীয়বাৰ মুঠ সলায় 21 দিনৰ মূৰত। কিন্তু বয়স্ক সাপ এটাই 2.5 পৰা 7 মাহৰ ভিতৰত এবাৰ মুঠ সলায়। বৈজ্ঞানিকসকলৰ মতে সাপৰ যদি মুঠ সলাব নোৱাৰে তেতিয়া তাৰ বৃদ্ধি মন্থৰ হৈ পৰে, অলস হৈ পৰে আৰু চকুৱেও নেদেখা হয়। সকলো সময়তে পাক খাই পৰি থাকে, সেয়েহে সাপে মুঠ সলায়। আজিৰ ভিডিঅ'টোত আছিল ইমানেই। আপোনালোকৰ জীৱ জন্তুবোৰৰ বিষয়ে জানি কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিব।